Hello friends, welcome to MT SMS. আজি তোমালোকৰ কাৰণে লৈ আহিছোঁ মই কিউট SMS. সো এপ্লিকেশ্যনৰ নামে হৈছে কিউট SMS. সো কিউট SMS বুলি তোমালোকে সাৰ্চ কৰিবা প্লে ষ্টৰত। সাৰ্চ কৰোঁতে তোমালোকে 3 নম্বৰ অপচনত যোনটো দেখিছা কিউট SMS. সো এপ্লিকেশ্যনৰ নামে কিউট SMS, মেক স্মাইল, 4.5 ৰেটিং, 100,000 ডাউনলোডছ, 446টা ৰেটিং দিছে। তো এপ্লিকেশ্যন তোমালোকে দেখিবলৈ পাইছা ইণ্টাৰফেচটো। গুড নাইট, গুড মৰ্ণিং, হেপী বাৰ্থডে, গুড লাক, লাভ, ভেলেণ্টাইন, নোৱেল, হেপী নিউ ইয়েৰ, তেনেকুৱা ধৰণৰ তোমালোকে মেছেজ ইয়াত পাবা। চ' গুড মৰ্ণিং তোমালোকে মেছেজ ফটো চাব পাৰা, কেনেকুৱা টাইপৰ গুড মৰ্ণিং মেছেজ দিব পাৰা তোমালোকে ইয়াৰ পৰা। কোনো নিজে বনাই থাকিব দৰকাৰ নাই। চ' ইয়াৰ পৰা ডাইৰেক্ট কপি কৰাই আৰু ডাইৰেক্ট পেষ্ট কৰিব পাৰা। চ' তোমালোকক দেখাই দিছোঁ মই এপ্লিকেশ্যন ডাউনলোড কৰি ল'বা। চ' মই ইয়াত ডাউনলোড কৰা আছে। চ' মই ডাইৰেক্ট অ'পেন কৰিছোঁ। অ'পেন কৰাৰ পিছত এইটো এনেকুৱা এটা ইণ্টাৰফেচ দেখা পোৱা গৈছে। চ' তোমালোকে কেনেকুৱা কি মেছেজ দিব বিচাৰে। চ' এতিয়া গুড মৰ্ণিং দি চাবলৈ বিচাৰিছোঁ মই, কাৰণ গুড মৰ্ণিং হৈ আছে। হেভ এ নাইচ ডে, আই লাভ ইউ, হেপী বাৰ্থডে, হেপী বাৰ্থডে নহয়, হেপী ডে, হেপী গুড মৰ্ণিং ডাৰ্লিং। চ' এই মেছেজটোকে মই কপি কৰি লৈছোঁ। তোমালোকে লাষ্টত এই লাইক চিম্বলটোৰ ছাইডত লেফ্ট ছাইডত দেখিবলৈ পাইছা, এইটো দুখন পেজৰ নিচিনা। চ' তাত ক্লিক কৰিবা, মেছেজ কপি ডেট হৈ গ'ল। তাৰপিছত ডাইৰেক্ট হোৱাটছআপত যাব পাৰা। ডাইৰেক্ট হোৱাটছআপত গৈ তোমালোকে যাকে হ'লেও, যোনটো হেৰি হ'লেও, মেছেজটো ডাইৰেক্ট পেষ্ট কৰি কিনে চেণ্ড কৰিব পাৰা। দেখিছা তোমালোকে ডাইৰেক্ট কোনো একো কষ্ট নকৰাকৈ, নিলিখাকৈ কেনেকৈ ইমান ধুনীয়াকৈ গুড মৰ্ণিং মেছেজটো দিব পৰা গৈছে। চ' থেংক ইউ ফ্ৰেণ্ডছ। আজি ভিডিঅ'টো তোমালোকৰ ইমানেই আছিল। আশা কৰিলোঁ ভিডিঅ' চাই ভাল পালা। যদি ভিডিঅ' চাই ভাল লাগে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, কমেণ্ট কৰিবা আৰু ছাবস্ক্ৰাইবটো কৰি ল'বা, কাৰণ মোৰ নেক্সট ভিডিঅ' তোমালোকে আগতে চাবৰ কাৰণে ছাবস্ক্ৰাইবটো বহুত ইম্পৰ্টেণ্ট। থেংক ইউ ফ্ৰেণ্ডছ।